গাইজ ৱেলকাম টু মাই চেনেল। আৰু এয়া আজি যাব ওলাইছোঁ ওচৰতে তুলনি বিয়া এখন আছে। এয়া ধুনীয়াকৈ সাজি কাচি ৰেডি হৈ আহিছোঁ। ওচৰতে বেছি দূৰ নহয়। তো ভিডিঅ'টো শেষলৈকে চাই যাব, স্কিপ নকৰাকৈ যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া মই পাই গ'লোহি ফাইনেলি বিয়া ঘৰ। এইফালে কইনা ফুৰা চফ দিয়াত ব্যস্ত হৈ আছে। এয়া হ'ল কইনা আৰু এয়া হ'ল কাষতে কইনাৰ মাক। আৰু এইফালে হ'ল আমাৰ গাঁৱৰ ধুনীয়া ধুনীয়া গাভৰুকেইজনী। পাইছোঁ পানী তুলিবলৈ।